দুপৰীয়াচোন 12টাই বাজিব হ'লহি। বোৱাৰী এইপৰলৈকে উঠাই নাইনে বাৰু? না চাহ এটোপা দিছে, না ভাত বাঢ়ি দিছে। ভাত বাঢ়ি দিয়াটো দূৰৰে কথা, এতিয়ালৈকে চাগে পাকঘৰতে সোমোৱা নাই। আগতে নন্দিনী থাকোঁতে মই আহিলেই মুখৰ আগত ভাত চাহ মুখৰ আগত পাওঁৱেই আৰু। কিন্তু নাই, এই অহাৰ পাছৰ পৰা মোৰ এই গতি হ'বলৈ ধৰিছে। মই বাৰু ভুলহে কৰিলোঁ নেকি নন্দিনীক এইখন ঘৰৰ পৰা উলিয়াই? ল'ৰাটোকনো কি কৰিলে? সি মোৰ ফালে মাত নমতাই হৈ থাকিলে। অকল ঘৈণীয়েকহে লাগে তাক। ভাবিছিলোঁ পঢ়া শুনা ছোৱালী, ধনী ঘৰৰ, কাম কাজ নাজানিলেও সময়মতে শিকি যাব। কিন্তু নাই, শিকিবই নোখোজেচোন। সেয়াহে, এতিয়া কেইটা বাজিলে? 12টাই বাজিব হ'ল। এইপৰলৈকে তাই বিচনাৰ পৰা উঠাই নাই চাগে। যাওঁ, মই এতিয়া নিজেই কৰিব লাগিব। ভাবিছিলোঁ এই বুঢ়া বয়সত ল'ৰাটোৱে চাব, বোৱাৰীয়েও চাব। কিন্তু নাই, মোৰ ফালে কোনো এটা মাত মতা মানুহ এইখন ঘৰত নাই। আগতেই যি নন্দিনী আছিলে, কিন্তু তাইৰ লগতো মই বহুত বেয়া কৰিলোঁ যেন লাগিছে। ভাবিছিলোঁ নন্দিনীয়েহে চাগে এইখন ঘৰ বৰবাদ কৰিছে। কিন্তু নাই, এইজনী অহাৰ পৰাহে চোন ঘৰখন ধ্বংস হ'বলৈ ধৰিছে। হে ভগৱান, মই বাৰু কি কৰিলোঁ? মা, অকলে অকলে কি বনাই আছা? ভাত নাই খোৱা নেকি? ভাত খোৱা কথা কৈছ? ভাত চাগে এইপৰলৈকে তাই পতাই নাই। মা, মিছাতেই তুমি ৰাতিপুৱাই হাল্লা কৰি আছা। যোৱাচোন যোৱা, নিজে কিবা এটা বনাই খাই লোৱা। প্ৰিয়াকনো কেলে চিঞৰি থাকা? তাই শুইছে, অকণমান শুৱকচোন। আজি অহানো তাই কেইদিন হৈছে এইখন ঘৰত। আৰু ময়ো চোন নিজেই ব্ৰেকফাষ্ট বনাই পেলাই খাই গৈছোঁ। সেয়াহে শুনিবলৈ বাকী আছিলে এতিয়া। ইনো তই ঘৈণীয়াৰ ফালেহে মাতিবি, মোৰ ফালেনো ক'ত মাতিবি? সদায় মোকেই দুখী থাক তই। মানিছোঁ তাই কালি পৰহি আহিছে, কাম কেইটামান কৰি দিব পাৰে। কাম চাম একো কৰিবলৈ নাই, চিধা বিচনাখন চিনি পায়। অকল খালি দিনটো মোবাইলটো। তইতো নাথাক, তই অফিচতে থাক, মইহে দেখোঁ এইবোৰ। হ'বচোন হ'ব, এই ৰাতিপুৱাই শাহু বোৱাৰী ড্ৰামা মোৰ হ'লে চাবলৈ সময় নাই দেই। মই অফিচলৈ যাওঁ, মোৰ দেৰি হৈছে। আৰু কোনে কি কাম কৰা দিনটো তোমালোকে নিজে আলোচনা কৰিবা। এখন ঘৰ বাৰু চলাব নোৱাৰিলে হ'বনে? মই মানুহটো বাহিৰত থাকোঁ, ইনকম কৰি 2 টকা পইচা ঘৰলৈ পঠিয়াওঁ। সেয়া কেনেকৈ চলাব লাগে তোমালোকৰ কথা। এইবোৰ কথা মোক নহয়, ঘৈণীয়েৰক কগে। দিনে দিনে যাতে অযথা পইচা খৰচ কৰি থাকে, সেইবিলাক মইহে দেখোঁ। আজি বোলে পাৰ্চেল, কাইলৈ বোলে পাৰ্চেল। ইমাননো কি দিয়ে তোৰ ঘৈণীয়েৰে? কাম এখন বোলে কৰি দিওঁচোন, সেইবোৰ হ'লে ধান্দা নাই। খালি দিনটো মোবাইলটো আৰু বিচনাখন। হয় নেকি? আপুনি মানে মোৰ মানুহটোক মোৰ বিষয়ে বেয়া বেয়াকৈ কথা লগাই আছে। মই চব জানো। আপুনি কেনেকৈ মই নথকা অৱস্থাত মোৰ মানুহটোক মোৰ পৰা আপুনি দূৰ কৰিছে। মনত ৰাখিব, সি অকল আপোনাৰ ল'ৰাই নহয়, মোৰ হাজবেণ্ডো হয়। মহাৰাণী এতিয়াহে সাৰ পাইছে। চাচোন চা, তাইক কাপোৰৰ পিন্ধা ধং চা। তলত ইমান অকণমানি স্কাৰ্ট। বোৱাৰীয়ে এনেকৈ থাকে নেকি? যা, চাদৰ মেখেলা পিন্ধগে। এইবোৰ আমাৰ অসমীয়া সংস্কৃতি নহয়। আৰুনো মই কি মিছা কথা ক'লোঁ? এইটো মোৰ ল'ৰা, মই জন্ম দিছোঁ। মই যেনেকৈ কওঁ সি তেনেকৈ শুনিবই লাগিব। আপুনি মোক মোৰ ড্ৰেছৰ ওপৰত কমেণ্ট কৰিবলৈ নাহিব দেই। মই আজিকালি বোৱাৰী হয়, মানে মডাৰ্ণ বোৱাৰী। আৰু এটা কথা, সি অকল আপোনাৰ ল'ৰাই নহয়, মোৰ হাজবেণ্ডো হয়। সেইবাবে মোৰ কথা শুনাও তাৰ অধিকাৰ আছে। দুখনমান কাম বোলে কৰি দিওঁচোন, সেইবোৰ হ'লে নাই। লোকৰ বোৱাৰী ৰাতিপুৱা শুই উঠি গোঁসাই ঘৰত চাকি বন্তি জ্বলাই পাকঘৰত সোমাই ভাত পানী বনাব, আৰু তোৰ ৰাতিপুৱাই দিনৰ দিনটো খালি মোবাইলতে জুপি থাক। মা, আপুনি কিন্তু বহুত কথা ক'বলৈ ধৰিছে। মনে মনে থাকাচোন। লোকৰ ঘৰত ইমান শান্তি, আৰু আমাৰ ঘৰতহে এনেকুৱা। তোমালোকে বাৰু মিলি থাকিব নোৱাৰা নেকি? সদায় মই অফিচলৈ যোৱা টাইমতে তোমালোকে এনেকৈ কাজিয়া কৰা। চাওঁ, মই যাওঁ, তোমালোকৰ কথা তোমালোকে যেনেকৈ যি কৰা কৰা। তইনো এতিয়া ক'ত মোৰ ফালে মাতিবি? তই ঘৈণীয়াৰ ফালেহে মাতিবি। তেজ খাটি তই মোৰ ল'ৰাটোৰ তেজচোপা খাবলৈ আহিলি। আগতে নন্দিনী থাকোঁতে এনেকুৱাবোৰ অৱস্থা কেতিয়াও হোৱা নাছিলে। তই অহাৰ পাছৰ পৰা এইখন ঘৰ বৰবাদ হ'বলৈ ধৰিছে। ঐ বুঢ়ী, মোক চম্ভালি কথা কবি। তই তোৰ আগৰ বোৱাৰীক নিজেহে ঘৰৰ পৰা উলিয়াইছিলি, এতিয়া মোক দুখিবলৈ নাহিবি। যা, সোনকালে কিবা এটা বনাগে। মোৰ হ'লে বহুত ভোক লাগিছে দেই, মই এনেকৈ থাকিব নোৱাৰোঁ। তোৰ যি খাবলৈ মন আছে তই নিজেই বনাই লগৈ। তোৰ চাকৰণী নহয়, মই তোৰ মুখ আগত সদায় দি থাকিবলৈ। হয় নেকি? বুঢ়ী, তই কাক তেনেকৈ কথা ক'বলৈ আহিছ? নেমাৰিবি এৰি দে। মই ভাত বনাওঁগে, মোক আৰু নেমাৰিবি তই। কৈছো নহয় এৰি দে বুলি। থলে এইজনীয়ে মোক। যেতিয়ালৈকে এইখন ঘৰত মই আছো, চব মোৰ মতে হ'ব, বুজিলি? যা, এতিয়া সোনকালে মোৰ কাৰণে খাবলৈ কিবা এটা বনাগে, নহ'লে হ'ব। গৈছো। বেচেৰি বুঢ়ীজনী, বেয়াই লাগিছে পাই।
যেতিয়ালৈকে মই এইখন ঘৰত আছোঁ তেতিয়ালৈকে চবেই মোৰ তলত চলিব লাগিব, নহ'লে এই গতিয়ে হ'ব। ৰাহুল দত্ত, মই কিন্তু আপোনাৰ পৰা এইটো এক্সপেক্ট কৰা নাছিলোঁ। আপুনি অফিচলৈ সদায় দেৰিকৈ আহে, এইটো সদায় সদায় কনচিডাৰ নহ'ব কিন্তু। চৰি ছাৰ, মোক ক্ষমা কৰি দিব। আচলতে ঘৰত বহুত প্ৰব্লেম চলি আছে, সেইবাবে মই ৰাতিপুৱা অকণমান দেৰি হৈ যায় ছাৰ। কাইলৈৰ পৰা এনেকুৱা নহয় ছাৰ, মই আপোনাক কথা দিছোঁ। কাইলৈৰ পৰা মানে আপুনি কালি পৰহি একেটা কথাই কৈ আছে, কাইলৈৰ পৰা একো নহয় বুলি। আপোনাৰ যদি ইমানেই প্ৰব্লেম আছে তেতিয়াহ'লে আপুনি অফিচলৈ অহাই বন্ধ কৰি দিয়ক, কাৰণ এনেকৈ আৰু আপুনি আমাৰ কোম্পানীত কাম কৰিব নোৱাৰিব নহয়। চৰি ছাৰ, আপুনি এবাৰ এটা চান্স দিয়ক। মই কাইলৈৰ পৰা আৰু আপোনাক একো কথা শুনাবলৈ চান্স নিদিওঁ ছাৰ। বাৰু ঠিক আছে ৰাহুল দত্ত, মই আপোনাক আৰু এটা চান্স দিছোঁ। ইয়াৰ পাছতো যদি আপুনি এনেকুৱাই কৰে তেতিয়াহ'লে আই এম চৰি, আপোনাক আমাৰ কোম্পানীৰ পৰা উলিয়াই দিয়া হ'ব। এতিয়া আপুনি যাব পাৰে। থেংক ইউ ছাৰ। ঘৰত মোৰ শান্তি নাইকিয়া হ'ল। এইবোৰ কথা এতিয়া মই অফিচত ক'লে লাজ নাপামনে বাৰু? আজি মই ঘৰত গৈ ভালকৈ ক'মগৈ। যদি সিহঁতে মোৰ কথা নামানে তেতিয়াহ'লে মই ঘৰৰ পৰা ওলাই গুচি যাম। আগতেচোন নন্দিনী থাকোঁতে মোৰ লগত এনেকুৱা কেতিয়াও হোৱা নাছিলে। মোক কোনেও একো কথা শুনাবলৈ চান্স পোৱা নাছিলে। আৰু নন্দিনীয়ে বনাই দিয়া টিফিন চবেই ভাল পাইছিলে। কিন্তু আজিকালিচোন নিজে খাই আহিবলৈকে সময় নহয়। টিফিননো কোনে বনাই দিব? প্ৰিয়াইচোন আজিলৈকে মোক টিফিন এটাও বনাই নাপালে। টিফিনটো দূৰৈ কথা, ৰাতিপুৱা বোলে ভাত এসাঁজ খুৱাই পঠিয়াওঁচোন, সেয়াও নাই। মই বাৰু সঁচাকৈ বহুত ডাঙৰ ভুল কৰিলোঁ নেকি? আৰু ছোৱালীজনীওচোন নেদেখা মোৰ বহুত বছৰ হ'ল। তাই বা কিমান ডাঙৰ হ'ল। এইবোৰ চব মোৰ কাৰণে হৈছে। ভগৱানে মোক ইয়াৰ শাস্তি দিছে। যাওঁ, মই ঘৰলৈকে গুচি যাওঁ। ইয়াতো কাকো মুখ দেখাব নোৱাৰা হ'লোঁ। এয়া বাৰু কিখন শাস্তি ভুগি আছোঁ। ল'ৰাটোৰো শান্তি নাইকিয়া হ'ল, মোৰো শান্তি নাইকিয়া হ'ল। মই চব বুজিছোঁ। মই মোৰ আগৰ বোৱাৰী নন্দিনীৰ লগত যি কৰিলোঁ তাৰে শাস্তি আমি ভুগিবলৈ পাৰিছোঁ। আগতে মোৰ বোৱাৰীজনী থাকোঁতে মই আহিলে তাই মোক মুখ আগত চব দিছিল, মোক একো এটা কাম কৰিবলৈকে দিয়া নাছিলে। কিন্তু আজি মোৰ এই দশা, এয়া কেৱল মোৰ কাৰণে হৈছে। মোৰ নাতিজনী কিমানটা ডাঙৰ হ'ল, তাইক নেদেখা আজি কিমান বছৰ হ'ল। মই বহুত ডাঙৰ ভুল কৰিলোঁ। কি হ'ল, এইপৰলৈকে ভাত পানী বনাই খোৱাই নাই নেকি? আৰু কিমান দেৰি লাগিব? মোৰ হ'লে বহুত ভোক লাগিছে। এইবিলাক কান্দি কাটি এতিয়া ভেকুৰনা কৰিব নালাগে। আগতে যি কৰিলি, এতিয়া যিটো ভাগ্যত আছে সেয়াই তই মানিব লাগিব। বোৱাৰী, তুমি এনেকুৱা কেলে কৰিছা? মই বহুত বিশ্বাসত তোমাক মোৰ ল'ৰাটোৰ লগত বিয়া কৰাইছিলোঁ যাতে তুমি এখন ঘৰ চম্ভালিব পাৰা। ঐ বুঢ়ী, তই কি ভাবিছিলি? তই কোৱাতহে মোক ৰাহুলে বিয়া পাতিছে নেকি? ৰাহুলে মোক ভাল পায়, গম পালি? সেইবাবে সি মোক বিয়া পাতি এইখন ঘৰলৈ লৈ আহিছে। তোৰ কথা মতে আমি একো কাম কৰা নাছিলোঁ। আৰু এটা কথা, এইখন ঘৰত আৰু বেলেগ কাম কৰা মানুহ বা চাকৰ কোনো দৰকাৰ নাই ৰাখিবলৈ। এইবোৰ কাম আজিৰ পৰা তই কৰিব লাগিব। হে ভগৱান, তুমি কিবা এটা উপায় দিয়া ভগৱান। এতিয়া মই কি কৰোঁ? ৰাতিপুৱাৰ পৰা কামতেই লাগি আছোঁ, এতিয়ালৈকে একো এটা খাবলৈও পোৱা নাই। চাওঁচোন, কিবা বনাই থৈছে নেকি, চাওঁগৈ। কাম কৰি হোৱাই নাই, খাবলৈ লাগেই। আগত কামখিনি ভালকৈ কৰি ল, তাৰপাছত খাবলৈ মুখ মেলিবি। নোৱাৰিছোঁ বোৱাৰী, কঁকালৰ বিষৰ পৰা মই একো কাম কৰিবই নোৱাৰা হৈছোঁ। সোনকালে কিবা এটা খাই মই শুই দিব লাগিব এতিয়া, নহ'লে মোৰ আৰু গা বেয়া লাগি আহিব। তোৰ এই ভেকু ভাওনাবোৰ মোৰ আগত নেদেখুৱালেও হ'ব। দেখিছ নাই, ঘৰত কাম কৰা মানুহ যে এটাও নাই, সেইবাবে তয়ে সকলোখিনি কাম কৰিব লাগিব এতিয়া। বোৱাৰীয়ে কিনো মিছা ক'লে, ঠিকেইটো কৈছে। আগৰ বোৱাৰীৰ নিচিনা তুমি নহয়। মোৰ আগৰ বোৱাৰীজনী থাকোঁতে মোক এখন কামো কৰিবলৈ দিয়া নাছিলে, তাইয়ে সকলোখিনি কাম চম্ভালিছিলে। কিন্তু এতিয়াহে বুজিব পাৰিছোঁ তাইৰ মূল্য কিমান বেছি আছিল এখন ঘৰত। অ' মা,
এইবোৰ তুমি কি কৰি আছা? পকা মুচিছা যে? প্ৰিয়া নাই নেকি ঘৰত? আৰু এই কাম কৰা মানুহবোৰ ক'লৈ গ'ল? শুনটো, এইবোৰ আমি আমাৰ পাপৰ ফল ভুগিছোঁ অ'। নন্দিনীৰ লগত আমি যি কৰিছোঁ এয়া তাৰ পৰিণাম। কিয় মনত নাই নেকি তোৰ? এটা সময়ত বেচেৰী নন্দিনীজনীকো আমি কিমান কষ্ট দিছিলোঁ, জানি বুজি তাইক গোটেই ঘৰখনৰ কাম দিছিলোঁ কৰিবলৈ, আৰু ঘৰৰ গোটেই কাম কৰা মানুহখিনিক জানি বুজি ছুটীত পঠিয়াই দিছিলোঁ। আৰু যে তাই গা বেয়া হৈ পৰি গৈছিলগৈ, হ'লেও মই তাইক গোটেই ঘৰখনৰ কাম জানি বুজি কৰাই থাকিলোঁ। আজি এয়া পাপৰ ফল ভুগিছোঁ। অ' মা, তুমি ঠিকেই কৈছা। এয়া আমাৰ পাপৰ ফল ভুগিছোঁ আমি। মই এতিয়াহে অনুতাপ কৰিছোঁ যে মই তাইৰ লগত কিমান ডাঙৰ এটা বিশ্বাসঘাতকতা কৰিলোঁ। সেয়া আমি আজি পাপৰ ফল ভুগিছোঁ মা। যোনে যাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰে তাৰ ফল এদিন নহয় এদিন মানুহে ভুগিবলৈ পাবই। যেনেকৈ আজি আমি ভুগিছোঁ মা। শুনটো, তোৰ লগত কি হ'ল কচোন? তই এনেকৈ কান্দিছ যে? মা, আজি বছে বহুত কথা শুনাইছিলে। সদায় যে ৰাতিপুৱা শুই উঠি মই ব্ৰেকফাষ্ট নিজেই বনাই যাব লগা হয়, যাৰ কাৰণে মোৰ দেৰি হৈ যায়গৈ। কেতিয়াবা প্ৰিয়াৰ লগত কাজিয়া লাগি সময় যাওঁতে দেৰি হৈ যায়গৈ। মা, আজি মই যেনে তেনে নিজৰ চাকৰিটো বচাই আহিছোঁ, নহ'লে আজি বছে মোক কামৰ পৰাই উলিয়াই দিলেহেঁতেন মা। এইবিলাক চব আমাৰ পাপৰ ফল। কি কি হ'ব এতিয়া শুনটো? আমি বৰবাদ হৈ গ'লো। এই প্ৰিয়াক এইখন ঘৰলৈ অনাৰ পৰা আমি বহুত শাস্তি ভুগিবলৈ ধৰিছোঁ। মোৰ ইমান মৰম লগা ভাল বোৱাৰীজনীক এইখন ঘৰৰ পৰা খেদি দিছিলোঁ। তাই এইখন ঘৰৰ লখিমী আছিলে, আৰু আমি তাইক বহুত অপমান কৰিছিলোঁ। আৰু যে মোৰ নাতিজনী ইমান চাওঁ চাওঁ হেঁপাহ কৰিছে। বলচোন বল, এদিন মোক তাইৰ ওচৰলৈ লৈ বল। তাই আমাক ক্ষমা নকৰিলোঁ। কিজানি তাহাঁতক দেখিয়ে আমি অকণমান মনটোত শান্তি পাওঁ। অ' মা, তুমি ঠিকেই কৈছা। আমি বাৰু ক্ষমাৰ যোগ্য নহয়, কিন্তু ক্ষমা নকৰিলেও সিহঁতৰ মুখখন এবাৰ চাবলৈ মন গৈছে মা। ছোৱালীজনীনো কিমান ডাঙৰ হ'ল। যা শুনটো, ভিতৰলৈ যা। মুখ হাতবোৰ ধুই কিবা এটা খাই লগে যা। ভাত পানী বনাই থৈ দিছোঁ মই। মা, ভাত তুমি বনাইছা? প্ৰিয়া ক'ত? তাই একো কাম কৰা নাই নেকি? তাৰমানে তাই মোক মিছাকৈ কৈছিলে মা তোমাৰ কথা, যে তুমিয়ে দিনটো কাম কৰি থাকা। অ', মই এতিয়া বুজিলোঁ। তাই মানে এইখন ঘৰ সঁচাকৈ ধ্বংস কৰিহে এৰিব। নাই নাই শুনটো, তই তাইক একো নকবি, নহ'লে তাই মোক নহ'লে মা, নহ'লে কি? কোৱা মা, তুমি আজি মোক ক'বই লাগিব। মই নথকাৰ অৱস্থাত তাই তোমাৰ লগত কি কৰে মা? ক'বলৈনো কি বাকী আছে শুনটো? দেখিছইচোন তই মোৰ কথা কাহানিও বিশ্বাস কৰা নাছিলি নহয়। চাহ এতিয়া এইখন ঘৰ কি হৈ গ'ল। ৰ'বা মা, মই তাইৰ ওচৰলৈ যাওঁ। মই তাইক সুধিম আজি তাই এনেকুৱা কিয় কৰিছে। আৰু চাবা মা, মই তাইক এৰি দিম। আৰু যদি নন্দিনীয়ে মোক ক্ষমা কৰে, তেতিয়াহ'লে তাইক পুনৰ এইখন ঘৰলৈ মই ঘূৰাই আনিম মা। নন্দিনীয়ে আমাক কেতিয়াও ক্ষমা নকৰে শুনটো। মই জানো নন্দিনীয়ে আমাক কেতিয়াও ক্ষমা নকৰে। লা, 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 লা। প্ৰিয়া, তুমি এইবোৰ কি কৰি আছা? মায়ে যে অকলে অকলে বাহিৰত কাম কৰি আছে, কিয় তুমি আজি একো কৰা নাই নেকি? মই কি কৰিলোঁ? মইতো মাক কোৱা নাছিলোঁ কাম কৰিবলৈ। মায়ে নিজেহে কাম কৰিছে। আৰু মইচোন দিনটো কাম কৰিলোৱেই। জানো দেই, মায়েনো আকৌ কি কাম উলিয়াইছে মায়েহে জানে। মিছা কথা নক'বা, মই সকলোখিনি গম পালোঁ। মই নাথাকিলে তুমি মাৰ লগত এনেকুৱা ব্যৱহাৰ কৰা। দুখনমান কাম কৰিলেই জনিবা, তাৰ পাছতনো কি হ'ল? মোক তুমি এখন ঘৰলৈ চাকৰণী বনাই আনিছিলা নেকি? মই হ'লে সদায় সদায় এই ঘৰৰ কামখিনি চম্ভালিব নোৱাৰোঁ দেই। ঠিক আছে, নোৱাৰা, কিন্তু মই কাম কৰা মানুহ ৰাখিছিলোঁ নহয় ঘৰত। সিহঁতক কিয় পঠিয়াই দিলা তুমি? মই পঠিওৱা নাছিলোঁ নহয়, মায়েহে কৈছিলে। মই আকৌ কৈছিলোঁ ঘৰত থাকিবলৈ, কিন্তু সিহঁতে নিজেই পাছত ছুটি বিচৰা দেখি গুচি গ'লগৈ। তাৰমানে সেই বুঢ়ীজনীয়ে এতিয়া কথা লগাবলৈ আহিছে। মানুহজন এবাৰ বাহিৰলৈ যাওক, তাৰ পাছত মই কি কৰি আছোঁ তই চাই থাক। অকলে অকলে এতিয়া একো গুণগুণাই থাকিব নালাগে। তুমি ধৰা পৰিলা, মই সকলোখিনি কথা গম পালোঁ।
কেনেকৈ গম পালোঁ জানানে? আমাৰ ঘৰত কাম কৰা ৰঘুৱে মোক চব কথা ক'লে যে তুমি কেনেকৈ মই নথকা অৱস্থাত মাক কষ্ট দিয়া আৰু কেনেকৈ তুমি মনে মনে গৈ বেলেগক লগ কৰাগৈ। অঁ, আজি তুমিও ধৰা পৰিলা। মই সকলোখিনি গম পাইছোঁ। ময়ো নন্দিনীৰ লগত যি কৰিলোঁ সেয়া আজি মোৰ লগতো কৰালে ভগৱানে। একো নাই, এতিয়া মই নন্দিনীৰ ওচৰলৈ গৈ আছোঁ আৰু মই তাইক ক্ষমা খুজিম। আৰু যদি তাইক ক্ষমা কৰে তেতিয়াহ'লে মই পুনৰ এইখন ঘৰলৈ নন্দিনীক ঘূৰাই আনিব বিচাৰিম। কি? নাই নাই, ৰঘুৱে চব মিছা কৈছে। মোৰ কাৰো লগত একো নাই। সি চাগে বেলেগৰ ঘৰলৈ অহা দেখিছিলে। আৰু তুমি মোক এনেকৈ এৰিব নোৱাৰা ৰাহুল। বছ, আৰু মই একো কথা নুশুনো। তই এতিয়াই এইখন ঘৰৰ পৰা ওলা। চাবা কিন্তু তুমি এটি সঁচাকৈ বহুত বেয়াকৈ পস্তাবা। পস্তাবলৈনো কি আছে? মই নন্দিনীৰ লগত যি কৰিলোঁ সেইখিনি লৈ মই পস্তাই আছোঁ। আৰু এটা কথা, প্ৰদীপ নে কোন সেই মানুহজন বাহিৰতে ৰখি আছে। সিও মোক সকলোখিনি ক'লে যে তোমাৰ আৰু তাৰ মাজত কি চলি থাকে। মই নথকাৰ অৱস্থাত তুমি ঘৰৰ পৰা বজাৰলৈ যাওঁ বুলি ক'লৈ যোৱা সেইখিনি মই সকলো গম পালোঁ। এতিয়া তুমি যাব পাৰা, দুৱাৰ খোল খোৱা আছে। অ', তই যদি গোটেইখিনি কথা গম পালিয়েই তেতিয়াহ'লে শেষত মই তোক এটাই কথা কওঁ, তইনো কি ভাল প্ৰথম এজনী থাকোঁতেই দ্বিতীয় বিবাহ কৰাইছ। প্ৰথমতে নিজকে এবাৰ চাই ল। শুনটো, কি হ'ল? বোৱাৰী তেনেকৈ ঘৰৰ পৰা ওলাই গুচি গৈছে যে, আৰু বাহিৰত কোনোবা ৰৈ থকা দেখিলোঁ। কোন বাৰু? বাদ দিয়া মা, তাইক যাবলৈ দিয়া। আৰু এই বাহিৰত ৰখি থকা মানুহজনৰ লগত তাইৰ সম্পৰ্ক আছিলে, সেইখিনি কথা মই গম পালোঁ আৰু তাক এইক নিবলৈকে ইয়ালৈ মই লৈ আহিলোঁ। মই এৰি দিলোঁ এইক মা। মই জানো এইখিনি মোৰ কৰ্মফল মই ভুগিবলৈ পাইছোঁ। মা ব'লা না, নন্দিনীৰ ওচৰৰ পৰা আহোঁগৈ। তাইৰ মুখখন চাবলৈ বৰ হেঁপাহ লাগিছে মা। ব'ল শুনটো, আমি নন্দিনীক ক্ষমা খুজিলেহে চাগে আমাৰ পাপৰ বোজা সন্ত পৰিব। ভালেই হ'ল ন মা, তোমাৰো আজি স্কুল ছুটি হৈ গ'ল সোনকালে আৰু মোৰো অফিচৰ ছুটি। ব'লা আজি দুইজনী শ্বপিঙকে কৰি লওঁগৈ। আকৌ এজনী মোৰো যে আৰু দেই, স্কুলত সদায় চিঞৰ বাখৰ কৰি মানে আমনিয়ে লাগে। ল'ৰা ছোৱালীবিলাকে কথাই নুশুনে। বাকী কোৱাচোন, আজি তোমাৰ অফিচৰ দিন। সৌৱা কোনোবা অহা যেন লাগিছে। সৌৱাচোন তোমাৰ দেউতা আৰু আইতা আহিছে। ৰ'বাচোন ৰ'বা, এইখিনিতে ৰওঁ। মা, দেউতা আৰু আইতা আহিছে, কিন্তু মা আমিচোন তেওঁলোকক লগ নকৰোঁ বুলি আগতেই কথা দিছিলোঁ। আকৌ তুমি আজি ৰোৱা যে, কিয় বা আহিছে তেওঁলোক? নন্দিনী, তুমি ইয়াত যে, আৰু আইজনী, তই ইমান ডাঙৰ হ'লি, মোক তহঁতে ক্ষমা কৰি দেও। তহঁত বাৰু ভালেই আছনে? নন্দিনী, বোৱাৰী, তোমালোকে বাৰু ইমান দিনে কিয় ঘৰখনলৈ যোৱা নাছিলা? আমালৈ বাৰু তোমালোকৰ এবাৰো মনত নপৰিল নে? আজি তোমালোকৰ বিচাৰি আমি দৌৰ মাৰি আহিছোঁ। কি ক'লে আপোনালোকে? আপোনালোকে আমাক বিচাৰি আহিছে? কিন্তু কিয়? আজি ইমান দিনেচোন আপোনালোকৰ এটা ফোন নাছিল, দেখিবলৈও নাছিল কাকো। হঠাৎ আজি এনেকৈ ওলালেহি যে, কিবা জৰুৰী কথা আছিল নেকি? নন্দিনী, আমি তোমালোকক ক্ষমা বিচাৰিবলৈ আহিছোঁ। তোমালোকক যি শাস্তি দিছিলোঁ তাৰ পৰিণাম ভগৱানে আমাক দিলে। আমি এতিয়া ভুক্তভোগী। আমাক ক্ষমা কৰি দিয়া নন্দিনী। বোৱাৰী, আইজনী, তহঁতে আমাক ক্ষমা কৰি দেও। তহঁত যেতিয়ালৈকে আছিলি তেতিয়ালৈকে আমি তহঁতক মোলেই বুজিব নোৱাৰিলোঁ। বহুত ডাঙৰ ভুল হৈ গ'ল আমাৰ। পাৰিলে আমাক ক্ষমা কৰি দিবি অ'। মা, ৰাহুল, তোমালোকক আমি সেই তেতিয়াই এৰি আহিলোঁ, আৰু এতিয়া পুনৰ তোমালোকৰ লগত আমাৰ ঘূৰি যোৱা কোনো ইচ্ছা নাই। ক্ষমা আপোনালোকক সেই তেতিয়াই কৰি দিছিলোঁ মই, কিন্তু আপোনালোকৰ লগত আমি আকৌ থাকিব নোৱাৰোঁ একেলগে। আমাক পাৰিলে ক্ষমা কৰিব। দেউতা আৰু আইতা, তোমালোকে আমাক বিচাৰি কিয় আহিছা? আজি অতদিনে তোমালোকে আমাক এটা ফোন কৰি খবৰ নল'লা, আমাক কেতিয়াও বিচাৰি নাচালা। আজি হঠাতে তোমালোকে এনেকৈ আহিছা যে। আৰু মই দেখি আহিছোঁ মায়ে মোক সৰুৰ পৰা কিমান কষ্টত ডাঙৰ দীঘল কৰিলে, কিমান কষ্টত মোক পঢ়ালে, যাৰ ফলত আজি মই এগৰাকী অফিচাৰ। আৰু মোৰ মা পঢ়ি শুনি লোকৰ ঘৰত তেনেকৈ কাম বন কৰি মোকো পঢ়ালে আৰু নিজেও আজি মাষ্টৰণি কৰি আছে।
আমি এনেকৈ সুখী দেউতা। অঁ মা, পাহিয়ে ঠিকেই কৈছে। আমি যেনেকৈ আছোঁ আমি তেনেকৈ সুখী, আৰু আমাক একো প্ৰয়োজন নাই। কিয় জানেনে, সময় সদায় একেই হৈ নাথাকে। যেনেকৈ বেয়া দিনবোৰ আহে ঠিক তেনেকৈ ভাল সময়ো আহে, আৰু তাৰ বাবে কেৱল অপেক্ষাৰহে প্ৰয়োজন। মাথো এটাই কাম আমি কৰি যাব লাগে, সেয়া হৈছে আমাৰ কৰ্ম। আমি নিজৰ কাম সময়মতে কৰি যাব লাগে। কষ্ট কৰিলে মানুহে এদিন নহয় এদিন ফল পাবই। আৰু আপোনালোকে আমাৰ লগত যি কৰিলে সেয়া হয়তো আমাৰ কপালত লিখাই আছিলে। আমি কষ্ট কৰিলোঁ, সেইবাবেহে আজি চাগে আমি এনেকৈ হাঁহি ফূৰ্তি কৰি থাকিব পাৰিছোঁ। হ'ব দিয়া, তোমালোকক আৰু মই জোৰ নকৰোঁ। আমি এনেকৈয়ে থাকিম, কিন্তু তোমালোকক আৰু কেতিয়াও অশান্তি নকৰোঁ। ভালে থাকা তোমালোকে। ব'লা মা, আমিও গুচি যাওঁ। ব'ল অহন্তু, মই জানিছিলোঁ ইহঁতে আমাক ক্ষমা কৰিলোঁ কেতিয়াও আমাৰ লগত আৰু উভতি নাযায়। যাবনো কিয়? আমি যদি এনেকুৱা কৰোঁ তেনেহ'লে কোনে সহ্য কৰি থাকিব পাৰিব? আজিকালি হয়তো কোনো নোৱাৰে। দেখিছে মা, যেনে কৰ্ম তেনেই ফল। অঁ আইজনী, ব'লা এতিয়া আমিও যাওঁ, নহ'লে শ্বপিং কৰিবলৈ দেৰি হ'ব নহয়। ব'লা মা,